নমস্কাৰ, মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আপোনালোকেতো মোৰ চেনেলত নতুন নতুন ভিডিঅ'বিলাক পাই থাকে বা কিছুমান নজনা বিষয়ৰ ওপৰত মই ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু আজিও মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ, আৰু সেইটো হৈছে আমাৰ বৰ্তমান অসমৰ এটা জনপ্ৰিয় নাম আনন্দ মিশ্ৰা ছাৰ। আমি তেখেতক সকলোৱে চিনি পাওঁ। তো তেখেতক লৈ আজি এই ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। মানে তেখেতৰ অলপমান জীৱনী বিষয়ক, মানে তেখেতৰ বায়'গ্ৰাফী কি সেইটোৱে এইটো ভিডিঅ'ত অলপমান ক'বলৈ যত্ন কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টোত তেখেতৰ জীৱনীৰ কিছু অংশ জানিব পাৰিব। আৰু এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তেখেতৰ জীৱনীও অলপমান ক'বলৈ যত্ন কৰোঁ। তো আপোনালোকেতো মোৰ ভিডিঅ'ৰ নিয়মবিলাক জানেই, সেইটো আৰু ক'ব লগা নাই। আপোনালোকে যদি মোৰ আগতে এটা ভিডিঅ' দিয়া আছে, আৰু সেই ভিডিঅ'টো হৈছে নোবেল বঁটাৰ বিষয়ে। তো আপোনালোকে যদি নোবেল বঁটা কি বা কি বিষয়ৰ ওপৰত দিয়া হয় বা কেতিয়াৰ পৰা দিয়া হৈছিল, এনেকুৱা মানে নোবেল বঁটাৰ বিষয়ে অলপমান জানিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব। আৰু সেই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। তো আহক আজি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভিডিঅ'টো হৈছে আনন্দ মিশ্ৰা ছাৰৰ জীৱনী আধাৰিত। অলপমান তেখেতৰ বিষয়ে ক'বলৈ যত্ন কৰিম। 1981 চনৰ 1 জুন তাৰিখে তেখেতৰ জন্ম হৈছিল কলিকতাত, আৰু তেখেতৰ ঘৰ হৈছে বিহাৰৰ ভোজপুৰ জিলাত। এতিয়া আপোনালোকে ভাবিছে যে জন্ম হৈছে ইয়াত আৰু ঘৰ, মানে তেখেতৰ দেউতাসকলৰ ঘৰ তাতে। দেউতাক তেখেতৰ এগৰাকী অভিযন্তা আছিল, ইঞ্জিনিয়াৰ আছিল, কলিকতাত কৰ্মৰত আছিল। আৰু সেইকাৰণে তেখেতে সৰুৰ পৰাই তেখেতৰ বাল্যকালৰ শিক্ষা বা হাইস্কুল শিক্ষা সকলোবোৰ কলিকতাতে আহৰণ কৰে। আৰু কলিকতাত সকলোবোৰ শিক্ষা আহৰণ কৰি তেখেতে এগৰাকী MBS হৈ কলিকতাত তেখেতে শিক্ষা জীৱন সমাপ্ত কৰে। মানে MBSক লগি তেখেতে পঢ়ে আৰু তাৰ পৰা সমাপ্ত কৰি দিয়ে। এতিয়া তেখেতে 2005 চনত পশ্চিম বংগ প্ৰশাসনিক পৰীক্ষাত অৱতীৰ্ণ হয়, আৰু সেই পৰীক্ষাটো সুন্দৰকৈ উত্তীৰ্ণ কৰে। আৰু 2005 চনৰ পশ্চিমবংগ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত 2011 চনলৈ, 2005 চনৰ পৰা 2011 চনলৈ কলিকতাত এগৰাকী প্ৰশাসনিক আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হয়। আৰু তেখেতে কি কৰে, 2011 চনত ভাৰতীয় আৰক্ষী সেৱা, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, IPS সেই পৰীক্ষা বা IPS পৰীক্ষাটো মই এইটো ভালকৈ সঠিককৈ নাজানো যে IPS পৰীক্ষাই হয় নে কাৰোবাৰ আণ্ডাৰত হয়। যদি আপোনালোকে জানে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিব। এই পৰীক্ষাটোত অৱতীৰ্ণ হয়, আৰু অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। আৰু উত্তীৰ্ণ হৈ তেখেতে 2013 চনৰ পৰা 2017 চনলৈ, 2013 পৰা 2017লৈ মেঘালয়ত এগৰাকী SP হিচাপে, আৰক্ষী অধীক্ষক হিচাপে নিজৰ কৰ্ম জীৱন পালন কৰে। অৰ্থাৎ তেখেতে এগৰাকী SP হিচাপে, আৰক্ষী অধীক্ষক হিচাপে মেঘালয়ত 2013 চনৰ পৰা 2017 চনলৈ কাম কৰে। আৰু তেতিয়া 2017 চনতেই তেখেতক আমাৰ অসমত বদলি কৰা হয়। তাৰ পৰা ট্ৰান্সফাৰ দি দিয়ে অসমলৈ, চৰাইদেউ জিলা। চৰাইদেউ জিলাত আছিল তেখেতৰ অসমৰ প্ৰথম জিলা, যোনখন তেখেতে অসমত কাম কৰিছিল। মানে মেঘালয়ৰ পৰা আহি চৰাইদেউ জিলাত আহিলে। আৰু 2017 চনত চৰাইদেউ জিলাত অহাৰ পাছত তাত কাম কৰিলে। তাৰপাছত তেখেতক বদলি কৰা হ'ল ধুবুৰী জিলালৈ। ধুবুৰী জিলালৈ তেখেতক পঠাই দিলে। আৰু ধুবুৰী জিলাত তেখেতে মানে যিখিনি সময় কাম কৰিছিল, তেতিয়া তেখেতে ধুবুৰী জিলাৰ যি সন্ত্ৰাস, যি ত্ৰাস, যি অপৰাধ, তাৰ প্ৰায় মোটামুটি 50% কমাই দিছিল। 50% কমাই দিছিল, মানে আধা কৰি দিছিল যিমান অপৰাধ আছিল। আৰু তাৰপিছতে তেখেতে এই 2021 বৰ্ষত অসমৰ নগাঁও জিলালৈ বদলীকৰণ কৰা হয়, বদলি কৰি দিয়ে নগাঁও জিলালৈ। আৰু নগাঁৱলৈ আহিও তেখেতে বৰ ধুনীয়াকৈ কামবিলাক কৰি যাব বুলি আমি আশা ৰাখিছোঁ। অপৰাধ একেবাৰে নিৰ্মূল কৰিব নোৱাৰিলেও একেবাৰে যাতে কম কৰি দিয়ে, যাতে অপৰাধীয়ে অপৰাধ কৰিবলৈ ভয় কৰে, তেনেকুৱা এটা মানে অৱস্থাৰ সৃষ্টি কৰিব, এনেকুৱা তেখেতৰ ওপৰত আশা আছে। আৰু তেখেতে তেখেতৰ কামবিলাক নিয়াৰিকৈ কৰিব। আৰু তেখেতে মানে এনেকুৱাকৈ সুন্দৰকৈ কামবিলাক কৰি 2020 চনত CMS পুলিচ মেডেল ফৰ আউটষ্টেণ্ডিং ছাৰ্ভিচ, CMS কৈছোঁ, ক্ষমা কৰিব, CMS পুলিচ মেডেল ফৰ আউটষ্টেণ্ডিং ছাৰ্ভিচ এই বঁটা লাভ কৰিবলৈ সক্ষম হয় অসমৰ মুখ্যমন্ত্ৰীদেৱৰ পৰা। আৰু তেতিয়া আছিল অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল, বৰ্তমান এগৰাকী বিধায়ক, আমাৰ বিধানসভাৰ বিধায়ক, মাজুলীৰ সমষ্টিৰ বিধায়ক তেখেত। আৰু তেখেত আছিল 2020 বৰ্ষত আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আৰু তেখেতে এই বঁটা প্ৰদান কৰে। আৰু তেখেতে 2021 চনত ইণ্ডিয়ান ফেমো নামৰ এখনি আলোচনীৰ এটা বিশেষ সমীক্ষা, 2021 চনত সমীক্ষাটো চলাই ইণ্ডিয়ান ফেমো নামৰ আলোচনীখনে। আৰু তাত তেখেতে ভাৰতবৰ্ষৰ 50জন জনপ্ৰিয় আৰক্ষীৰ ভিতৰত তেখেতৰ নামো সন্নিৱিষ্ট হৈছে।
আৰক্ষী অধীক্ষক 50জনৰ ভিতৰত তেখেতৰ নামো সন্নিৱিষ্ট হৈছে। তো এয়াই আছিল তেখেতৰ অলপমান সৰু জীৱনী। তো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও এই ভিডিঅ'টো মানে জানিব পাৰে। আৰু যদি মোৰ কিবা কওঁতে খেলি মেলি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে মোক আঙুলিয়াই দিব। আৰু মই এইবিলাক বিভিন্ন বাতৰি কাকত বা বিভিন্ন গুগল বা বিভিন্ন উৎস ইত্যাদিৰ পৰা আহৰণ কৰিছোঁ। আৰু আপোনালোকে মোক এটা কথা কমেণ্টত জনাই দিব যে IPS পৰীক্ষাটো এইটো ডাইৰেক্ট পৰীক্ষা হয় নে কিবা বেলেগ মানে কিবাহৰ আণ্ডাৰত হয়, মানে এইটো এটা IPS বিভাগ, সেইটো পৰীক্ষা পাছ কৰিলে এইটো ল'ব পাৰি। এইটো ভালকৈ মানে মই নাজানো, আপোনালোকে মোক কমেণ্টত জনাই দিলে মই মানে ভাল পাম। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰি দিয়ক। আৰু এনেকুৱা মানে কিছুমান জানিবলগীয়া কথা পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানে।